মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আমাৰ তাতে এয়া সুমিত দা আহিছে আজি। আৰু যিহেতুকে মোৰ মানুহজনে শালৰ ট্ৰেইনিঙত বাহিৰত যোৱাৰ কথা চলি আছে, সেইকাৰণে তেখেতক অলপ লগ কৰিব আহিল আমাৰ ঘৰত। আৰু ভাবিলোঁ আপোনালোকক অলপ ভিডিঅ'ৰ যোগেদি দেখাওঁ। আৰু যিহেতুকে মোৰ মানুহজনে বাহিৰত যোৱাৰ কথা চলি আছে শালৰ ট্ৰেইনিঙৰ কামত, আপোনালোকে আশীৰ্বাদ কৰিব যেন মানুহজন ভালে ভালে শালৰ ট্ৰেইনিঙত কামত সফল হৈ আহিব পাৰে। আৰু এইপিনে মাৰ লগত অলপ কথা পাতিলে। সম্বৰ্ধনা জনালে মানুহজনে। আৰু এনেকৈ আমি সুমিতাৰ লগত দুখনমান ফটো উঠিলোঁ। এইপিনে অশান্ত দাৰ লগতো ফটো উঠিলোঁ। এই জায়গাটো অহা নাই, আহিব আপুনি ফটো এনেকৈ ফটো ভিডিঅ' দুখনমান কৰিলোঁ আৰু উঠিলোঁ। আপোনালোকৰ পৰা মৰম আশীৰ্বাদ পাম বুলি আশা কৰিলোঁ। লগতে মোৰ মানুহজনকো আশীৰ্বাদ কৰিব যেন ভালে ভালে ট্ৰেইনিংটো দি আহিব পাৰে। সেয়াই নালাগে এইগিলা মোবাইলত দিব লাগিব দেচোন, দেনা অলপমান স্মৃতি হিচাপে ৰাখি থৈ দিছোঁ আপোনালোককো।